ঐ নিথে তই কিন্তু সেইদিনা তাৰ পৰা মোক বৰ বেয়াকৈ পিটন খালি দেই হয় নেকি মই পিছে আপোনাক মাৰা চাই বৰ ভাল পাইছিলোঁ চালা অতদিনা মই গাখীৰ খুৱাই খাপ বহিহে আছিলোঁ চালা তই মোৰ পইচা দিয়ে মদ খাৱ আৰু তই মোকে পিটন দিয়ে চাই বৰ ভাল পাৱ বছ আপোনাক যিহেতু সি পিটন দিলে তেন্তে তাক বদলা ল'ব লাগিছিল তই ঠিকেই কৈছ দেখিছ তাৰ কথা শুনি মোৰ হাত ভৰি চব কঁপিব ধৰিছে জানিছোঁ আপোনাৰ ভৰি তাৰ কথা শুনি কঁপিব ধৰিছে নে মদ খাব নাপাই কঁপিব ধৰিছে ঐ তই কি ভাবি আছ নাই একো ভবা নাই বছ আজি ঔষধ অকণ খাব লাগিছিল নেকি মানে মোৰ দেহাটো পৰ্যায়ৰে তিতাই লওঁ বুলি ভাবিছোঁ হ'ব মই গম পাইছোঁ ল এই সুমেনৰ দোকানৰ পৰা আনিবি দেই আজি এইকণ জেগা ভাল হয় ইয়াতে বহি লৈ দিম হ'ব বছ মই যাম আপুনি ইয়াতে বহি থাকিব নালাগে ময়ো যাম ব'ল মই গছৰ তলতে বহি থাকিম এই সোনকালে আহিবি দেই অ'কে বছ এইটোক আজি অকলে পাইছোঁ তাক আজি বধিয়েই পেলাওঁ কিন্তু তাক দেখিলে যে মোৰ ভয় লাগে বাদ দে আজি কোনো নাই পিটন খালেও কোনো গম নাপাব বাদ দে দিয়ে দিওঁ তাক দাদা ভালে আছে ঘৰত ভালেই নে অঁ ভালেই পিছে বৌ ভালেই নে কোন বৌ আপোনাৰ ৱাইফৰ কথা কৈছোঁ অঁ ভালেই কিন্তু তেওঁ এতিয়া গুৱাহাটীতহে আছে আপোনাৰ ৱাইফক এদিন মোৰ ঘৰত থৈ যাবচোন কি হ'ল নাই মানে আপুনি ইয়ালৈ আহিলে তেতিয়া তেওঁকো লগত লৈ আহিব তেতিয়া আমাৰ গাঁওখন দেখাব পাৰিব মই সেইটোহে কৈছোঁ আপুনি সেইটো ভাবিলে গৈ মোৰহে ইচ্ছা মই তেওঁক আনো নে নানো গম পাবি ৰ যেতিয়াতো ঘৈণীয়েৰক উঠাই লৈ আহিম তোক আজি এই তই কাক জোগাই লৈছ জানে নহয় খাই আলি পেলাম তই কাক ফাল তোক আজি আইয়া এই তই যা নিজৰ ৰাস্তা ল আজি অকলে থকাৰ কাৰণেহে পাইছিলি নহ'লে ডাইৰেক্ট ওপৰ পালিহে এই ভয় পাতৰ লগত কোনোবা লাগে নেকি এই তই মেখেলা পিন্ধিব যা এইটো বাচিলি চালা মাৰিবও নোৱাৰো নহয় ভয়ো লাগে হে মোক চিনি পোৱা নাই নহয় মোৰ নাম মহেন কৈ দিম আকৌ কেছটো খগেন ইয়াতে অকণমান খায়ে যাওঁ বছ আনিলো আহা এই বল মালটো কাৰা চাই আনিছেনে নাই বহুত কাৰা ভালকে আহিবি দেই ডাউন আছে জেগাটো ভালকে চাই চিন্তি আহিবি কি মানে কি ভালকে আহিব নোৱাৰা নেকি তই পিছে বছ নাস্তা কি হ'ব ঐ মোৰ নাস্তা আনিবলৈতো মোৰ হাতত পইচা নাই ঐ ৰ পাই গ'লোঁ নলটা হিমাদাক নেতি তই চালা ধৰিবই নোৱাৰিলোঁ দা ভূতে লাদি গ'ল টিপটোকে খাই লওঁ ঐ বেঙা এফালে ভাল খবৰ এটা আছে এফালে আজি ছোৱালী পাই যাবি তই ছোৱালী কথাতে তাত পাম ছোৱালী পাই যাবি আহি যা কেনেকুৱা ছোৱালী লাগিব বদা ছোৱালী লাগিব বদা ছোৱালী বদাহে লাগে থাকি তাত পাম ছোৱালী পাবি এইটো কি খাবি নেকি খাম খুৱাই দিম নেকি দে মই নিদে খাম বেছি নোখোৱাবি দেই মজা কি এইটো যা মজা যা এতিয়া চিধা চিধা দেই মায়েৰক নকবি কিন্তু দেই মজা যা চিধা চিধি কথা
তই মোৰ মাইকী মই মই মাইকী কেনেকৈ হ'ম মই মাইকী আনিমহে মোৰ ভুল হৈ গ'ল তই মোৰ ভাইটি নিচিনা সেইটো বা হয় কিন্তু বছ আপোনাক যে সি মাৰিলে তাক বদলা নলয় নেকি তাক বদলা নলগাই থাকিব পাৰে নেকি তাক বদলা ল'মে কিন্তু বছ কেনেকৈ আপুনি দেখোন তাৰ পৰা মাৰহে খাই গ'লা এই তই চিনেমাবিলাকত দেখিছেনে নাই হিৰোবিলাকে প্ৰথমতে পিটনেই খায় লাষ্টতে খেল দেখুৱায় মই তাক এনেকৈ নামাৰোঁ মই তাক গোটেই গাঁৱৰ মানুহৰ পৰা পিটন খুৱাম কিন্তু কেনেকৈ বছ এই তোক এটাই ডিউটি দিম তই তাক য'তেই দেখা পাৱ তই তাতেই তাৰ একপি ফটো তুলি আনিবি তোৰ সেইটোৱে কাম বুজিলি কিয় বছ তোক যি কৰিব পাইছোঁ সেইটোৱে কৰ অ'কে বছ তেতিয়াহ'লে মই কামত লাগি যাওঁ এতিয়াৰ পৰা মিছন ষ্টাৰ্ট ব'ল এতিয়া ফটো তুলি ল'বি তই চাই চিন্তি ব'ল এই ভালকৈ আহিবি দেই এইডোখৰ কিন্তু জেগা ডাউন আছে চাবি জানো বছ জানো দেই এইডাল ইমান দেৰি অহা নাই কেতিয়ালৈ আহিব পাৰে অধৈৰ্য লাগি গৈছে দেই A few moments later. বছ বহুত কষ্ট কিন্তু ফটো তুলি আনিছোঁ দেই ৰাতিলৈ হ'লে মোক ঔষধ লাগিব পাবি কিন্তু তই আগতে মোক এই ফটোখন ক'ৰবাৰ পৰা জেৰক্স কৰি আনি দিব লাগিব কিয় বছ সি কি ছালমান খান নেকি আপুনি যে তাক পোষ্টাৰ লগায় এই মূৰ্খ মই তাক পোষ্টাৰ নলগাওঁ তেন্তে কি কৰিব এইটি চাওঁ এফালে আহ বা বছ আপোনাক কিন্তু মানিছোঁ দেই এতিয়া যা অ'কে বছ চাল্লা তই কাৰ লগত পাংগা লৈছ মোৰ নাম মহেন কৰি দিম আকৌ কেছটো খগেন হয় নেকি এইটো ডকাইত নেকি গোটেই দেখোন তোতে পিটন দিম ঠিকমতে দিম পিটন অ' ঘৰত কোনোবা আছেনে অলপ মাত দিবচোন এই ৰচোন তোক চিনি পোৱা যে লাগিছে ক'ত মোক চিনি পাব মোক চিনি নাপায় মই গাখীৰ বেপাৰীহে চাওঁ এইফালে গৈছোঁ নেই মই ঘূৰিব নোৱাৰোঁ মোৰ মুখখন প্ৰব্লেম হৈ আছে তই ঘূৰিবিনে তই মোৰ পৰা মাৰ খোৱাটো দেখোন নেই কি কৰি ফুৰিছ তই ইয়াত কাম এটাত ঘূৰি ফুৰিছিলোঁ সেইখন কি লুকুৱাইছ চাওঁ এইখন বহি মোৰ চাওঁ মোক দেখাচোন এই গাখীৰ লিষ্টটো এখন তই দেখাবিনে গাখীৰ লিষ্ট কিয় এনেকৈ দেখিয় দেখা এইখনচোন মোৰ ফটো তই মোৰ ফটোখন ক'ত পালি কি কৰি ফুৰিছ হা ফটোখন লৈ পেলাই কবি নে কি নকবি নে পাবি এতিয়া ক কি কৰি ফুৰিছ কবিনে তই নক এইটো ভালে ভালে ক নহ'লে আৰু পাবি এতিয়া মানে মোৰ লগতো যে এইটো সি কৈছিলে বোলে আপোনাক ডকাইতৰ নামত ফচাই পেলাই গাঁৱৰ মানুহৰ পৰা পিটন খুৱাম বুলি কৈছিলে কিন্তু এতিয়া মই তাৰ কথা মতে গ'বলৈ মই নিজে বুজিলোঁ বাহ তই ইমান ভাল কাম কৰিছ চাহ একাপ খাবি আৰু ভিতৰত
এনেকুৱাকে মাৰিলে বছ কিয় কান্দি আছে বছ আপোনাৰ কাৰণে এটা গুড নিউজ আপুনি দিয়া ফটোকেইখন যে মই গাঁও চব মানুহকে বিলাই দিলোঁ এতিয়া মোৰ হাতত এখনো ফটো নাই মই মদ খালে কোনোবাই কিবা ক'লে মই পাহৰিব পাৰোঁ কিন্তু ইয়াৰ হাতৰ চিন মই কেতিয়াও নাপাহৰোঁ এনেকৈ মাৰিলেতো ময়ো পাহৰিব নোৱাৰিম পিছে বছ এইবাৰ তাক মাৰিবলৈ কি প্লেন বনাব এইবাৰ মই তোক মৰা প্লেন কৰিছোঁ চালা তই বায়ে প্ৰতি মোক প্লেন কৰিবলৈ মাৰ খোৱা তোক আজি মই